Hello friends, welcome to my channel Violet 39 Blog and Kitchen. আজি মই আপোনালোকক বনাই দেখুৱাম আমাৰ সকলোৰে প্ৰিয় ৰেচিপি ইলিশ মাছ আৰু সৰিয়হ ভাপত দিয়া এটা ৰেচিপি। ইয়াতে মই কেপিছমান ইলিশ মাছ ললো, 100 গ্ৰাম সৰিয়হ ললো, অলপ টাইম তিয়াই থৈ পেলাই সেইখিনি বটি লৈছো। এক মুঠি কেঁচা ধনিয়া লৈছো ফ্ৰেছ, এটা বিলাহী, পিঁয়াজ, নহৰু, 1 ইঞ্চি আদা, 3টা কেঁচা জলকীয়া, 2টা পকা জলকীয়া লৈছোঁ, সোৱাদ অনুসৰি হালধি লৈছোঁ, অলপমান কালজিৰা লৈছোঁ, 1 চামুচ গোটা ধনিয়া আৰু জিৰা তিয়াই লৈ পেলাই বটি ল'লোঁ। যিহেতু মই আজি এই ৰেচিপিটোত কেঁচা মছলা ব্যৱহাৰ কৰিম, সেইকাৰণে এইখিনি বটি ল'লোঁ তিয়াই লৈ। এতিয়া এখন কেঁচা কলপাত, টাৱা এখন গেছত খুব গৰম কৰি সেই কলপাতখন টাৱাখনত দি পেলাই গৰম কৰি লৈছোঁ। যিহেতু মাছখিনি মই আজি কলপাতত এটা টিফিনত ভৰাই পেলাই প্ৰেছাৰ কুকাৰত ভাপত দিম, গতিকে কলপাতখিলা ফাটি নাযাবৰ কাৰণে গৰম কৰি ল'লোঁ। এতিয়া মছলাখিনি মই মিক্স কৰি ল'ম মাছখিনি কলপাতত দি। বিলাহীটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি থৈছোঁ, আদা নহৰুখিনি মই মিক্সিত পেষ্ট কৰি থৈছোঁ ধুনীয়াকৈ, সেইখিনি চব ইয়াতে দি ল'ম। এতিয়াই নিমখ দিম, ইয়াতে মই নিজৰ সোৱাদ অনুসৰি ভালকৈ মছলাখিনি মিক্স কৰি লৈছোঁ। এতিয়া বিলাহীখিনি দি দিছোঁ। মই মোৰ সোৱাদ অনুসৰি 2 চামুচ নিমখ দি ল'ম ইয়াতে। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। ইয়াতে মই অলপমান কালজিৰা দিছোঁ। কালজিৰা কফ, হৰমনেল ইমবেলেঞ্চৰ কাৰণে খুবেই উপকাৰী। এতিয়া পেষ্ট কৰি থোৱা আদা নহৰুখিনি মই দি দিম। মই সৰিয়হখিনি পেষ্ট কৰি থওঁতে 1 টেবুল চামুচ সৰিয়হৰ তেল দি থৈছিলোঁ, গতিকে এতিয়া মই ইয়াতে সৰিয়হৰ তেল আৰু নিদিওঁ। ইলিশ মাছত বেছি তেল ব্যৱহাৰ নকৰাকৈও বনাব পাৰি। মাছৰ পৰাই যিহেতু তেল ওলায় আৰু সৰিয়হো দিয়া যায় ইয়াতে। এতিয়া গোটেইখিনি মছলা মিক্স কৰি খুব ধুনীয়াকৈ সানি লৈছোঁ মাছখিনি। এতিয়া কলপাতখন মেৰিয়াই পেলাই মই এটা ডাঙৰ প্ৰেছাৰ কুকাৰত পানী গৰম কৰি থৈছোঁ ভাপ হৈ থাকিবলৈ। ডাঙৰ টিফিন এটাত কলপাতখন মেৰিয়াই পেলাই টিফিনটোত ভৰাই মই কুকাৰত দি দিম। 2টা হুইচেল দিয়ালৈকে সিজাম মাছখিনি। আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভৱিষ্যতে ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া কলপাতখন মেৰিয়াম। এতিয়া ওপৰত কেঁচা জলকীয়াখিনি আৰু অলপমান কাটা ধনিয়া দি দিম এতিয়া। আৰু মাছখিনি যেতিয়া সিজি যাব তাৰ পৰা টিফিনৰ পৰা উলিয়াই পেলাই তাৰপিছত লাষ্টতো অলপমান ধনিয়া মই দি দিম। এতিয়া ৰেডি হৈ গৈছে, চব ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া কলপাতখন মেৰিয়াই পেলাই গৰম কৰি থোৱা পানীখিনিত টিফিনত ভৰাই গেছত হাই ফ্লেমত 2টা হুইচেল দিয়ালৈকে সিজাম। এতিয়া মই হৈয়ে গৈছে মাছ। এতিয়া চাওঁ কেনেকুৱা হৈ আছে। খুব গৰম টিফিনটো খুলি চাওঁ। খুলি দিয়াৰ লগে লগে খুব ধুনীয়া এটা স্মেল আহি গৈছে। এনেকৈ ভাপত দিলে কলপাতৰ এটা সোৱাদ মাছত আহি যায়, খুব ধুনীয়া লাগে আৰু দেখিবলৈও খুবেই সুন্দৰ হয়।
কলপাতত দিয়াৰ কাৰণে ইয়াত দিয়া ধনিয়া জলকীয়া কালাৰটো একো চেঞ্জ নহয়, একেই হৈ থাকে, গ্ৰীণ হৈ থাকে। সেইটো কাৰণে দেখিবলৈ খুব ধুনীয়া হয়। এইয়া ধুনীয়াকৈ মাছ সিজি গৈছে। আমাৰ ভাপত দিয়া ইলিচ মাছ খাবৰ কাৰণে ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাব আৰু মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ।